বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন পঢ়িবলৈ লৈছোঁ। প্ৰশ্ন হৈছে ভাৰতত নিৰ্মিত প্ৰথম জাহাজখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে INS নীলগিৰি। INS নীলগিৰি। নেক্সট কুৱেশ্যন, কোন নাৰীয়ে পুৰুষত্ব লাভ কৰিছিল? কোনজনী নাৰীয়ে পুৰুষত্ব লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে মেৰী বেষ্টনে। মেৰী বেষ্টনে। নেক্সট কুৱেশ্যন, যিমানেই পঢ়িবা সিমানেই মূৰ্খ হ'বা, এই বিশ্ববিখ্যাত উক্তিটো এজন বিশ্ববিখ্যাত ব্যক্তিৰ, তেওঁ কোন আছিলে? ইয়াৰ উত্তৰ হৈছে মাও চে তুং। মাও চে তুং। নেক্সট কুৱেশ্যন, কোন গছে মানুহ দেখিলে নাচিব ধৰে? ইয়াৰ উত্তৰ হৈছে নৃত্যছডাল বৃক্ষ। নৃত্যছডাল বৃক্ষ। নেক্সট কুৱেশ্যন, কোন মাছে গছত বাঁহ সাজে? ইয়াৰ উত্তৰ হৈছে স্পিতল মাছে। স্পিতল মাছে। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম শিশু আলোচনী কোনখন? ইয়াৰ উত্তৰ হৈছে দি লিলিপুটিয়ান। দি লিলিপুটিয়ান। নেক্সট কুৱেশ্যন, কোনজন ভাৰতীয় বলাৰে দ্ৰুততম টেষ্ট উইকেট দখল কৰি অভিলেখ দখল কৰি থৈছে? ইয়াৰ উত্তৰ হৈছে এৰাপাল্লী প্ৰসন্ন। এৰাপাল্লী প্ৰসন্ন। নেক্সট কুৱেশ্যন, মানুহ কম্পিউটাৰ কোন? মানুহ কম্পিউটাৰ কোন? ইয়াৰ উত্তৰ হৈছে ভাৰতৰ শকুন্তলা দেৱী। ভাৰতৰ শকুন্তলা দেৱী। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ কি? পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ কি? ইয়াৰ উত্তৰ হৈছে অজেৰ বৈকাল। চাইবেৰিয়াত আছে। অজেৰ বৈকাল চাইবেৰিয়াৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দ্ৰুততম স্থলচৰ প্ৰাণী কি? ইয়াৰ উত্তৰ হৈছে চিতাবাঘ। চিতাবাঘ। নেক্সট কুৱেশ্যন, মৰা চৰাইৰ নেজত কিমান পাখি আছে? ইয়াৰ উত্তৰ হৈছে 18টা। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম চিনেমা হলটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে থাংগাম। মাদুৰাই। মাদুৰাইত আছে থাংগাম। মাদুৰাইত আছে থাংগাম। মাদুৰাইৰ থাংগাম। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা কি? ইয়াৰ উত্তৰ হৈছে হিন্দী। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় ফুল কি? ইয়াৰ উত্তৰ হৈছে পদুম ফুল। নেক্সট কুৱেশ্যন, আটাইতকৈ বুদ্ধিমান জন্তু কি? ইয়াৰ উত্তৰ হৈছে ডলফিন। নেক্সট কুৱেশ্যন, কি শিল পানীত উপঙে? ইয়াৰ উত্তৰ হৈছে পামিছ পাথৰ। পামিছ পাথৰ। নেক্সট কুৱেশ্যন, কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন? ইয়াৰ উত্তৰ হৈছে ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মনোমতী। নেক্সট কুৱেশ্যন, কি জন্তুৱে পানী নাখায়? ইয়াৰ উত্তৰ হৈছে আফ্ৰিকাৰ কৃষ্ণকায় মৃগয়। আফ্ৰিকাৰ কৃষ্ণকায় মৃগয়। নেক্সট কুৱেশ্যন, কি চৰাই আটাইতকৈ সৰু? ইয়াৰ উত্তৰ হৈছে আমেৰিকাৰ হামিং বাৰ্ড। আমেৰিকাৰ হামিং বাৰ্ড। নেক্সট কুৱেশ্যন, কোন প্ৰাণী উভয় লিংগ? ইয়াৰ উত্তৰ হৈছে কেঁচু। কেঁচু। নেক্সট কুৱেশ্যন, কি মাছৰ তেল আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ? ইয়াৰ উত্তৰ হৈছে কড আৰু শাৰ্ক মাছ। কড আৰু শাৰ্ক মাছ।
বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আনচাৰ লৈ আহিম। থ্যাংক ইউ so much for watching this video. Have a nice day.